বানপানিতে ঘর ভেঙে নিয়ে গেছে কারণ করে যাবো টাঙ্গর জায়গা নাই পোলার নেতাও রাস্তায় রয়েছে খারিয়ে। কালদিয়া নদীৰ বাঢ়নী পানীয়ে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নিশাৰ ভিতৰতে কালদিয়া নদীৰ ৰিং বান্ধ ভাঙি আহি নৱগঠিত বজালী জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কাৱৈমাৰী ঘ ব্লকৰ কামাল উদ্দিনৰ বাসগৃহ ইতিমধ্যে বানপানীয়ে খহাই নিছে। কামাল উদ্দিনৰ বাসগৃহৰ লগতে কাৱৈমাৰী ঘ ব্লকৰ আৰু 5খনকৈ বাসগৃহৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে এই বানপানীয়ে। ইতিমধ্যে চপৰা চপৰে খহি গৈছে কামাল উদ্দিনৰ বাসগৃহ। মই সেই সতীৰ্থ কেমেৰা পাৰ্চনক সেইসমূহ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। আৰু ইয়াৰ লগতে আপোনালোকক জনাই থ'ব বিচাৰিছোঁ যে বছৰৰ প্ৰথমটো বানে ইতিমধ্যে কাৱৈমাৰী ঘ ব্লকৰ লগতে বৰপেটা আৰু বজালী জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। সকলো ধৰণৰ খেতি পথাৰৰ লগতে মৎস্যজীৱীসকলৰ ওপৰতো ব্যাপকভাৱে প্ৰভাৱ পেলাইছিল। কিন্তু এইবাৰ দ্বিতীয়টো যি বানপানী দ্বিতীয় বানপানীৰ আৰম্ভণিতে তাণ্ডৱৰ সৃষ্টি কৰিছে। কাৱৈমাৰী ঘ ব্লকত এই তাণ্ডৱৰ সৃষ্টি কৰিছে। সতীৰ্থ কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাম যে কাৱৈমাৰী ঘ ব্লকত কামাল উদ্দিনৰ বাসগৃহত কেনেধৰণে তাণ্ডৱৰ সৃষ্টি কৰিছে আৰু কামাল উদ্দিনৰ বাসগৃহৰ লগতে আৰু 5খনকৈ বাসগৃহৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। 5খনকৈ নহয়, গাঁওখনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব। ইতিমধ্যে সেইসমূহ দৃশ্য আমি আপোনালোকক দেখুৱাম। সতীৰ্থ কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাম। স্থানীয় কিছু লোক মোৰ সৈতে উপস্থিত আছে। মই তেখেতসকলৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। কেনেধৰণে কি হৈছে এই সম্পৰ্কে সকলো জনাৰ চেষ্টা কৰিম। স্থানীয় লোকসকল মোৰ সৈতে উপস্থিত আছে। অতীত কেমেৰা পাৰ্চনক সেইসমূহ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। স্থানীয় লোকসকলৰ সৈতে মই কথা পাতিম। তাৰ পূৰ্বে পুনৰবাৰ সেইসমূহ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। যিটো দৃশ্য ইতিমধ্যে আপোনালোকে দেখা পাইছে, সতীৰ্থ কেমেৰা পাৰ্চন দেখুৱাই আছে কেনেদৰে নিশাৰ ভিতৰতে কালদিয়া নদীৰ বাঢ়নী পানীয়ে কামাল উদ্দিনৰ বাসগৃহ সম্পূৰ্ণৰূপে উঠাই লৈ গৈছে। পুনৰবাৰ জনাইছোঁ, কামাল উদ্দিনৰ বাসগৃহৰ লগতে কামাল উদ্দিনৰ আশে পাশে থকা আৰু প্ৰায় 5খনকৈ বাসগৃহৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে বাঢ়নী পানীয়ে। ইতিমধ্যে জলস্তৰ কালদিয়া নদীৰ জলস্তৰ বৃদ্ধি পাই আছে। স্থানীয় লোকসকলে প্ৰশাসনৰ পৰা সহায় বিচাৰিছে। আগত এটা পানী আহিছিল আমাৰ এইফালে যিমানখিনি ধান খেতি আছিল গ'ল আৰু পিছফালে আৰু আকৌ বেলেগ পানী আহি দুবাৰ পানী আহি মানে একদম 3টা বাসগৃহ মানে একদম যা গ'ল। পানীত একদম নিশেষ হৈ গ'ল 3টা পৰিয়াল আৰু মানে এইফালে আৰু 2টামান আছে। শেষ হোৱাৰ পথত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ এইটো অনুৰোধ জনাওঁ যে আমাৰ কিবা এটা সাহায্য কৰিব লাগে। আপোনালোকে অকণমান মানে আমাক সঁহাৰি জনালে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এইখিনি আবেদন জনাইছোঁ আমি। এইটো পানীয়ে যিটো প্ৰথমৰ পৰা দ্বিতীয় পানী মানে আমাৰ যিটো কালৰূপ ধাৰণ কৰিছে, এইটো মানে আমাৰ ঘৰ বাৰী কামাল উদ্দিন আৰু জামাল জুৰান আৰু আমাৰ ইফালে সৰ্বশালীৰো গড় ক্ষতি হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে বছৰৰ প্ৰথমটো বানপানীয়ে কাৱৈমাৰী ঘ ব্লকৰ যিটো পথত মই উপস্থিত আছোঁ, এই পথটো ইতিমধ্যে 3টা স্থানত খহাই নিছে। বাঁহৰ সাঁকো বান্ধি তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে। সেইসমূহ দৃশ্য আমি সতীৰ্থ কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাম। কেনেদৰে বিপদসংকুলভাৱে মানুহখিনিয়ে যাতায়াত কৰিছে বাঁহৰ সাঁকোৰে। বছৰৰ প্ৰথমটো বাঢ়নী পানীয়ে কাৱৈমাৰী ঘ ব্লকৰ এইটো পথৰ 3টা স্থানত খহাই নিছিল আৰু 3টা স্থানতে বাঁহৰ সাঁকো বনাই তেওঁলোকে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে। আৰু কালদিয়া নদীৰ পানী পুনৰবাৰ বৃদ্ধি পোৱাৰ লগে লগে এই মানুহখিনি আতংকিত হৈ পৰিছে। স্থানীয় ৰাইজ মোৰ সৈতে উপস্থিত আছে। পুনৰবাৰ কৈছোঁ, স্থানীয় ৰাইজ মোৰ সৈতে উপস্থিত আছে। তেখেতসকলৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। নদীৰ যিটো মাথাউৰি ছিঙি আমাৰ সিফালে ৰাস্তাত 3খন আপোনাৰ হৈছে, ৰাস্তাটো ছিঙি গৈছে। ছিঙাৰ পিছত আমি এই বাঁহেদি কিবা কৰি আমি যাতায়াত কৰি আছোঁ। সেইটো আমি মহোদয়ৰ কাছত আমি এইটো অনুৰোধ জনাওঁ যাতে আমাৰ অতি সোনকালে অলপ যাতায়াতৰ ব্যৱস্থা কৰি দিয়ে আৰু সেই ঘৰ বাৰীৰ যিটো ক্ষতি সাধন হৈছে এওঁলোকে জানি হয়তো প্ৰাপ্য বস্তু পায়, সেইটো আমি অনুৰোধ জনাইছোঁ।